নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আপোনালোকে দেখিছে এখন কেৰাহীত তেল আৰু দুটামান জিৰা গুটি পুৰা তেলত সিজি গৈছে অকণমানকৈ ৰঙচুৱা হৈ। আৰু এতিয়া মই ইয়াতে দিম পিঁয়াজ। আৰু ইয়াত বনাম আজি মই অকণমান বেলেগ ধৰণৰ চব্জি, যিহেতু বছৰত এবাৰে পোৱা যায় আৰু সেইবিধ পোৱা যায় পথাৰত। যিহেতু মই গাঁৱৰ ঘৰলৈ গৈছিলোঁ আৰু গাঁৱৰ ঘৰত যাওঁতে পালোঁ এই চব্জিটো। বহুত দিনৰ আগতে খোৱা আছিলে, মনত পৰি গ'ল, সেইকাৰণে মই বুটলি কৰি লৈ আহিলোঁ পথাৰৰ মাজৰ পৰা। আৰু এয়া হ'ল আদা নহৰু পেষ্ট, অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। ইয়াতে অকণমান হালধি দিয়া হৈছে। আৰু এয়া হ'ল লেহেতি শাক, আৰু মই যিমান পাৰোঁ সিমান মিহিকৈ কাটি লৈছোঁ হাতেৰে। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া ভাজি কৰি সিজিবলৈ দিম। ইয়াতে এটা বস্তু মিক্স কৰিম, চাই থাকিব আমাৰ ভিডিঅ'টি। আৰু মই এইদৰে সিজিবলৈ দিম, ভালকৈ সিজিবলৈ দিম। আৰু সিজাৰ পিছত কি কৰিম চাই থাকিব আমাৰ ভিডিঅ'। আৰু লেহেতি যিহেতু সোৱাদটো অকণমান তিতা তিতা ভাৱ এটা আহে, আৰু তিতা খাই মই ভালেই পাওঁ। চবেই ভাল নাপাবও পাৰিছে, কিন্তু মই ভাল লাগে এইটো খাই, সেইকাৰণে মই লৈ আহিছিলোঁ। যিহেতু ছিজনত গৈছিলোঁ যেতিয়া পালোঁ যেতিয়া লৈ আহিলোঁ। আৰু এনেকৈয়ে বনাইছোঁ মই আজি মোৰ লেহেতি ভাজি। এতিয়া মই ঢাকোন মাৰি দিম অকণমান ভালকৈ সিজিবলৈ। আৰু এয়া প্ৰায় হৈ গ'ল আৰু মোৰ লেহেতি ভাজি। ইয়াতে মই এটা বস্তু দিম, চাই দেখিব কি বস্তু দিছোঁ। সেইটো দিলে কিন্তু টেষ্টটো বেলেগ ধুনীয়া হয় খাবলৈ। খাই চাব পাৰে, যদি বিশ্বাস নহয় বনাই কৰি এবাৰ ট্ৰাই কৰি চাব ঘৰত। আৰু এয়া হ'ল মোৰ বিশেষ বস্তুটো, এইটো ডিমডাল দি দিছোঁ। ইয়াতকৈ সৰহকৈ নিদিওঁ, যিহেতু ভাজিখিনি অকণমান কম, আৰু ডিমটো বেছি হৈ গ'লে লেহেতি সোৱাদটো কম হৈ যাব। সেইটো কাৰণে মই এটাকে ডিম দিছোঁ, ভাজি অকণমান যিহেতু। এয়া আমাৰ ডিম আৰু লেহেতি ভাজি। এনেকৈ খাই চাব কেনেকুৱা লাগে, পিছত গম পাব। আৰু গম পালে মোক জনাব পাৰিলে খাই কেনেকুৱা পাইছিলে। বছ আজিলৈ আমাৰ এয়া ভিডিঅ' হ'ল লেহেতি ভাজি আৰু ডিমৰ সৈতে। আকৌ আগলৈ লগ পাম বেলেগ এটি ভিডিঅ'ত। বাই বাই। বহুত দিনৰ মূৰত আকৌ আহিম এনেকৈ।